শিক্ষয়িত্ৰী হত্যাকাণ্ডৰ সৈতে জড়িত যুৱকক নলবাৰী জেললৈ প্ৰেৰণ। নলবাৰী চহৰৰ বৰমাৰত নিবাসী শিক্ষয়িত্ৰী নীলোফৰ ইয়াছমিনৰ হত্যাকাণ্ডৰ ঘটনাৰ সৈতে জড়িত থকাৰ অভিযোগত এজন যুৱকক আজি জেল হাজতলৈ প্ৰেৰণ কৰিছে আৰক্ষীয়ে। গুৱাহাটীৰ ISBTৰ পৰা কালি সন্ধিয়াৰ ভাগত বেলসৰৰ যুৱকজনক আটক কৰিছিল নলবাৰী আৰক্ষীয়ে। কি হৈছিল কোৱাচোন সেইদিনা 30 মাৰ্চৰ দিনাখনে কি হৈছিল? কিয় হত্যা কৰিলা মহিলাগৰাকীক? কিহৰ কাৰণে? গুৱাহাটীত আছো সেইদিনা। প্ৰেমৰ সম্পৰ্ক আছে নেকি? কিমান দিনৰ পৰা আছে প্ৰেমৰ সম্পৰ্ক? মই গুৱাহাটীত আছো। শিক্ষয়িত্ৰী নীলোফৰ ইয়াছমিনৰ হত্যাকাণ্ডৰ ঘটনাৰ সৈতে জড়িত থকাৰ অভিযোগত নলবাৰী সদৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে যুৱকজনক। নলবাৰী চহৰৰ বৰমাৰত নিবাসী নীলোফৰ ইয়াছমিন নামৰ টেক শিক্ষয়িত্ৰীগৰাকীৰ মৃতদেহ ৰহস্যজনকভাৱে উদ্ধাৰ হৈছিল এটা পুখুৰীত। 28 মাৰ্চৰ পৰা সন্ধানহীন হৈছিল শিক্ষয়িত্ৰীগৰাকী। এগৰাকী 10 বছৰীয়া পুত্ৰ সন্তানৰ মাতৃ তথা শিক্ষয়িত্ৰীগৰাকী নিৰুদ্দেশ হোৱা সন্দৰ্ভত তেওঁৰ স্বামীয়ে উক্ত দিনাই নলবাৰী সদৰ থানাত অভিযোগ দিছিল। পিছে যোৱা 30 মাৰ্চত চহৰখনৰ জানুপাৰ মছজিদৰ পুখুৰীত ৰহস্যজনকভাৱে উদ্ধাৰ হৈছিল শিক্ষয়িত্ৰীগৰাকীৰ মৃতদেহ। শিক্ষয়িত্ৰীগৰাকীক পৰিকল্পিতভাৱে হত্যা কৰাৰ অভিযোগ আনিছিল পৰিয়াল আৰু স্থানীয় লোকে। প্ৰাথমিক অনুসন্ধানৰ পিছত আৰক্ষীয়ে শিক্ষয়িত্ৰীগৰাকীৰ স্বামী ছাহিদুৰ ৰহমান ওৰফে জুনক সন্দেহ কৰি জেল হাজতলৈ প্ৰেৰণ কৰিছিল যদিও পৰৱৰ্তী সময়ত আৰক্ষীৰ তদন্তত ন তথ্য পোহৰলৈ আহে। স্থানীয় লোকৰ অভিযোগৰ ভিত্তিত আৰক্ষীয়ে অনুসন্ধান চলাই কালি সন্ধিয়াৰ ভাগত গুৱাহাটীৰ পৰা মইদুল ইছলামক গ্ৰেপ্তাৰ কৰে। ইতিমধ্যে নলবাৰী সদৰ থানাত ৰুজু হৈ থকা গোচৰৰ ভিত্তিত মইদুল ইছলামক গ্ৰেপ্তাৰ কৰি আজি বিয়লিৰ ভাগত নলবাৰী ন্যায়িক দণ্ডাধীশৰ আদালতত হাজিৰ কৰাত আদালতে জেল হাজতলৈ প্ৰেৰণ কৰে যুৱকজনক। স্থানীয় ৰাইজৰ অভিযোগ মতে মৃত শিক্ষয়িত্ৰীগৰাকীৰ সৈতে দীৰ্ঘদিনৰ প্ৰেমৰ সম্পৰ্ক চলাই আহিছিল মইদুল ইছলাম নামৰ যুৱকজনে। নলবাৰী সদৰ আৰক্ষীয়ে পুংখানুপুংখভাৱে চলোৱা তদন্তৰ অন্তত অৱশেষত বেলসৰৰ প্ৰেমিকৰূপী যুৱক মইদুল ইছলামক কালি গ্ৰেপ্তাৰ কৰে গুৱাহাটীৰ পৰা।